নমস্কাৰ আপোনালোক আন এটা নতুন ব্লগ লৈ স্বাগতম জনাইছোঁ। মই আছোঁ কাৰ ডিলাৰত, মানে ছেকেণ্ড হেণ্ড কাৰ ডিলাৰত। মানে এইটো ডিলাৰত মানে এভেইলেবল কাৰ আছে আৰু কোনটো কিমান প্ৰাইচত দি আছে আমি সম্পূৰ্ণ দিবলৈ চেষ্টা কৰিম। আৰু হাউলিং মটৰ্ছ এণ্ড ৱৰ্কশ্বপ মানে এইটো ডিলাৰৰ নাম। মানে এইটো ডিলাৰত মানে এভেইলেবল কাৰ আছে চাব পাৰে আপোনালোকে। মানে যিমান কাৰ আছে সম্পূৰ্ণ ডিটেইলছ দিম। চ' আপোনালোকে ফাৰ্ষ্টৰ পৰা সকলো ভিডিঅ' চাই থাকিব। সেইফালে এইটো ডিলাৰৰ অনাৰ আছে দাদা, তাতে মানে সম্পূৰ্ণ ডিটেইলছ দিব। তো প্ৰথমতে আপোনালোকক দেখাই আছোঁ i20। দাদা এইটো i20 টো কিমান চনৰ হয়? 2019 মডেল হয়। আৰু দাদা এইটো i20 কি মডেল? এইটো আস্থা অপশ্যনেল টপ মডেল চাব পাৰে, হোৱাইট কালাৰৰ একদম মানে বহুত ধুনীয়া। চাৰিটা টায়াৰ একদম অ'কে আছে চাব পাৰে। পিছফালৰ পৰা আপোনালোকক দেখাই আছোঁ চাওক। আৰু দাদা এইটো কিমান কিলোমিটাৰ চলিছে? মাত্ৰ 66,000 চলিছে। সন্মুখৰ পৰা চাব পাৰোঁ। আৰু দাদা এইটো কিমান প্ৰাইচত আহি যাব? 6,30,000 আপোনালোকে এইটো i20খন পাই আছে। আৰু দাদা এইটো ফাৰ্ষ্ট অনাৰ না? ফাৰ্ষ্ট অনাৰ ন? চাব পাৰে পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, চাউণ্ড ছিষ্টেমো পাই যাব। আৰু ছিটখন আপোনালোকে চাব পাৰে একদম মানে বহুত ধুনীয়া। আৰু দাদা এইটো পেট্ৰলৰ না ডিজেলৰ? পেট্ৰল। মানে i20খন এইটো পেট্ৰলৰ। কিমান মানে ডাউন পে'মেণ্ট দিব লাগিব? 30% ডাউন পে'মেণ্ট দিয়া আপোনালোকে i20 ল'ব পাৰে। এতিয়া আপোনালোকে দেখুৱাম XGT 300 চাব পাৰে, একদম ব্লেক কালাৰৰ। চাৰিটা টায়াৰ একদমেই অ'কে আছে চাব পাৰে। পিছফালৰ পৰা আপোনালোকে দেখাই আছোঁ চাব পাৰে। পিছফালৰ পৰা আপোনালোকৰ নাম্বাৰ প্লেটখন দেখাই আছোঁ। আৰু দাদা এইটো কিমান চনৰ হয়? আৰু মডেলটো কোনটো মডেল? W8 মডেল চাব পাৰে। সন্মুখৰ পৰা আপোনালোকে দেখাই আছে একদম মানে বহুত ধুনীয়া। কালাৰটো চাব পাৰে একদম মানে বহুত ধুনীয়া। চাওক চলিছে, কিমান কিলোমিটাৰ চলিছে? 90,000 চলিছে। আৰু দাদা এইটো কিমান প্ৰাইচত আহি যাব? 8,30,000 মানে আপোনালোকে এইটো পাই আছে চাব পাৰে, একদম মানে বহুত ধুনীয়া। আৰু দাদা এইটো ফাইনেন্সো হৈ যাব ন? এইটো কিমান পাৰ্চেণ্ট ডাউন পে'মেণ্ট দিব লাগিব? 30% ডাউন পে'মেণ্ট দিলে আপোনালোকে এইটো গাড়ী পাই যাব চাব পাৰে। একদম মানে বহুত ধুনীয়া, অলপ স্পৰ্টো নাপায় চাব পাৰে আপোনালোকে। ভিতৰত ভিউটো আপোনালোকে দেখাই আছোঁ চাব পাৰে। পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, এয়াৰ বেগো পাই যাব ন? এয়াৰ বেগ পাই যাব, ডিছপ্লেও পাই যাব। চাওক চাউণ্ড ছিষ্টেমটো একদম মানে বহুত ধুনীয়া। এচিও পাই যাব চাব পাৰে। ছিটখন আপোনালোকে চাব পাৰে একদম মানে বহুত ধুনীয়া। মানে অলপ ক্ৰাছো নাই এইটো গাড়ীত, মানে অলপ ক্ৰাছো নাপায় আপোনালোকে চাব পাৰে। নেক্সট আহিছোঁ এল্ট্ৰ 800 চাব পাৰে, ব্লেক কালাৰৰ একদম মানে বহুত ধুনীয়া কালাৰ হয়। এইটো ল'ব পাৰে। টায়াৰৰ কণ্ডিশ্যন একদম অ'কে চাৰিটা। আৰু দাদা এইটো কিমান চনৰ হয়? 2018 চনৰ হয়। আৰু দাদা এইটো মডেল কোনটো মডেল হয়? এইটো এলেক্সা না? চাব পাৰে একদম মানে বহুত ধুনীয়া। আৰু এইটো কিমান প্ৰাইচত আহি যাব? 3,10,000 আপোনালোকে পাই আছে চাব পাৰে। পিছফালৰ পৰা আপোনালোকে দেখাই আছোঁ চাওক। নাম্বাৰ প্লেটখন আপোনালোকে দেখাই আছে চাব পাৰে। ফাৰ্ষ্ট অনাৰ না? ফাৰ্ষ্ট অনাৰ। পেট্ৰল না ডিজেলৰ? পেট্ৰলৰ হয়। ভিতৰত আপোনালোকে ভিউটো দেখাই আছে চাব পাৰে। চিট একদম অ'কে আছে। আৰু পাৱাৰ ষ্টাৰিং, পাৱাৰ উইণ্ডো, আপোনালোকে এচিও পাই যাব, চাউণ্ড ছিষ্টেমো পাই যাব আপোনালোকে চাব পাৰে। নেক্সট আহিছোঁ নেক্সন চাব পাৰে। সেইফালে ব্লেক কালাৰৰ নেক্সন আছে, মানে একদম চাৰিটা টায়াৰ একদম অ'কে চাব পাৰে। আপোনালোকৰ পিছফালৰ ভিউটো আপোনালোকে দেখাই আছোঁ একদম অ'কে চাব পাৰে। চাৰিটা টায়াৰ একদম অ'কে, বহুত ভাল কণ্ডিশ্যনত আছে চাব পাৰে একদম মানে অ'কে। আৰু দাদা এইটো কিমান চনৰ হয়? 2021 মডেল হয়। আৰু দাদা এইটো কিমান কিলোমিটাৰ চলিছে? 57,000 মাত্ৰ চলিছে ল'ব পাৰে এইটো। আৰু দাদা এইটো প্ৰাইচটো কিমান আহি যাব? 750 মানে 7,50,000 টকাত মানে আহি যাব এইটো ল'ব পাৰে। আৰু দাদা এইটো পেট্ৰলৰ নে ডিজেলৰ? পেট্ৰলৰ। দাদা এইটো কোনটো মডেলৰ হয়? XM মডেল চাব পাৰে। আৰু ফাৰ্ষ্ট অনাৰ ন? এইটো মানে ফাৰ্ষ্ট অনাৰ আপোনালোকে ল'ব পাৰে। আপোনালোকৰ ভিতৰৰ ভিউটো আপোনালোক দেখাই আছোঁ। পাৱাৰ ষ্টাৰিং, এচিও পাই যাব চাব পাৰে। একদম মানে বহুত ধুনীয়া। ডিছপ্লে নাই, মানে চাউণ্ড ছিষ্টেমটো একদম বহুত ধুনীয়া চাব পাৰে। কি ক'ম আৰু একদম মানে নতুনৰ দৰে হৈ আছে। আপোনালোকে ল'ব পাৰে একদম মানে কম বাজেটত। মানে কোনোবাই যদি ল'ব খুজি আছে যে নেক্সন ল'ম, তো এইটো আপোনালোকে ল'ব পাৰে। এতিয়া আপোনালোকে দেখুৱাম ৱেগনাৰ চাব পাৰে। এইফালে আছে একদম বহুত ধুনীয়া কালাৰ হয়। আৰু দাদা এইটো কিমান চনৰ হয়? 2019 মডেল হয়। আৰু এইটো কিমান কিলোমিটাৰ চলিছে? 29,000 মাত্ৰ চলিছে, আপোনালোকে ল'ব পাৰে। আৰু দাদা এইটো ফাৰ্ষ্ট অনাৰ ন? পেট্ৰল না ডিজেলৰ? ৱেগনাৰটো এইটো কোনটো মডেল হয়? BX চাব পাৰে একদম মানে বহুত ধুনীয়া। টায়াৰৰ কণ্ডিশ্যন আপোনালোকে দেখাই আছোঁ একদম অ'কে, মানে বোকা চোকা লাগি আছে এঠাইত, মানে অ'কে হৈ আছে, ক্ৰাছো নাপায় চাব পাৰে। দাদা এইটো গাড়ীৰ প্ৰাইচ কিমানত আহি যাব?
আৰু ডাউন পে'মেণ্ট কিমান দিব লাগিব 30 আপোনালোকে এইটো গাড়ী যদি লয় আপোনালোকে 30% ডাউন পে'মেণ্ট দিলে আপোনালোকে ৱেগনাৰটো পাই যাব চাওক পিছফালৰ পৰা ভিউটো চাওক একদম মানে বহুত ধুনীয়া আৰু নাম্বাৰ প্লেটখন আপোনালোকে চাব পাৰে ৱেগনাৰ গাইজ আপোনালোকে চাব পাৰে ফেগ স্প্ৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যনে আছে চাব পাৰে পিছফালৰ পৰা আপোনালোকে ভিউ দেখাই আছোঁ চাব পাৰে একদম মানে বহুত আপোনালোকে নাম্বাৰ প্লেটখন চাব পাৰে কি ক'ম আৰু একদম মানে বহুত ধুনীয়া আপোনালোকে মানে এইটো শ্ব'ৰুমত কণ্টেক্ট কৰিব পাৰে স্ক্ৰীনত নাম্বাৰ উঠি আছে আৰু দাদা এইটো কিমান চনৰ হয় গাড়ী আৰু এইটো কিমান কিলোমিটাৰ চলিছে 1,28,000 মাত্ৰ চলিছে চাব পাৰে একদম মানে অলপো ক্ৰাছো নাপায় আপোনালোকে দেখাই আছোঁ অলপো ক্ৰাছো নাপায় আপোনালোকে চাব পাৰে অলপো ক্ৰাছো নাপায় আৰু দাদা এইটো কিমান প্ৰাইচত আহি যাব 3,10,000 আপোনালোকে এইটো কাৰ পাই আছে চাব পাৰে 3,10,000 মাত্ৰ 3,10,000 মানে এইটো কাৰ পাই আছে চাব একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন আৰু এইটো ফাইনেন্স হৈ যাব ন কম বাজেটত মানে কোনোবাই যদি বুজি আছে যে মই কাৰ ল'ম তো এইটো ডিলাৰত আপোনালোকে আহি যাওক স্ক্ৰীনত নাম্বাৰ উঠি আছে আপোনালোকে এইটো ডিলাৰত আহি যাওক মানে কম দামত মানে কাৰ আপোনালোকে পাই আছে নেক্সট আৰু এখন আপোনালোকে দেখাই আছোঁ L2 800 চাব পাৰে হোৱাইট কালাৰৰ আৰু দাদা এইটো কিমান চনৰ হয় গাড়ী 2019 মডেল হয় আৰু কোনটো মডেল এইটো এলেক্সা ন আৰু কিমান কিলোমিটাৰ চলিছে এইটো মাত্ৰ 29,000 চলিছে চাব পাৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে অলপো ক্ৰাছো নাপায় চাওক পিছফালৰ পৰা আপোনালোকে দেখাই আছোঁ নাম্বাৰ প্লেটখন আপোনালোকে চাব পাৰে আৰু দাদা এইটো ফাৰ্ষ্ট অনাৰ না ফাৰ্ষ্ট অনাৰ পেট্ৰলৰ না ডিজেলৰ পেট্ৰলৰ হয় এইটো আৰু টায়াৰৰ কণ্ডিশ্যন একদম অ'কে চাৰিটা টায়াৰো একদম ভাল কণ্ডিশ্যনত আছে আপোনালোকে ল'ব পাৰে আপোনালোকে দেখাই আছোঁ একদম মানে অ'কে হৈ আছে হেল্ল' নেক্সট আৰু এখন আহিছোঁ L2 800 চাব পাৰে একদম মানে বহুত ধুনীয়া হোৱাইট কালাৰৰ চাব পাৰে নাম্বাৰ প্লেটখন আপোনালোকে দেখাই আছোঁ কি ক'ম আৰু একদম মানে বহুত ধুনীয়া অলপো ক্ৰাছো নাপায় চাব পাৰে আপোনালোকে অলপো ক্ৰাছো নাপায় আপোনালোকে ইয়াতে ফৰ্চেট বুলি দিয়া আছে চাব পাৰে এইটো হাউলি মটৰ্ছ এণ্ড ৱৰ্কশ্বপত মানে ছেকেণ্ড হেণ্ড ডিলাৰ হয় এইটো হাউলি চ' সম্পূৰ্ণ মানে ডিছক্ৰিপশ্যনত দিয়া আছে লোকেশ্যন ক'ত কি নাম্বাৰ চাম্বাৰ সকলো দিয়া আছে আপোনালোকে কণ্টেক্ট কৰিব পাৰে দাদা এইটো কিমান চনৰ হয় 2019 মডেল হয় এইটো চাব পাৰে আৰু কিমান কিলোমিটাৰ চলিছে এইটো 45,000 চলিছে এইটো গাড়ী মাৰুতি 800 আৰু কোনটো মডেল হয় এইটো এলেক্সা চাব পাৰে একদম মানে বহুত ধুনীয়া পিছফালৰ পৰা আপোনালোকে দেখাই আছোঁ চাব পাৰে নাম্বাৰ প্লেটখন আপোনালোকে চাব পাৰে আৰু দাদা এইটো কিমান প্ৰাইচত আহি যাব 3,30,000 আপোনালোকে পাই আছে মানে আপোনালোকে শ্ব'ৰুমত আহিলে কিবা অলপ কম বেছি হৈ যাব আপোনালোকে আহিব মানে ল'ব পাৰে মানে কোনোবাই যদি কম বাজেটত ল'ব খুজি আছে যে মই L2 800 ল'ম ডাউন পে'মেণ্ট দিব লাগিব মানে ইয়াতে যিমানখিনি কাৰ আপোনালোকে চাই আছে চবকেইটা মানে 30% যদি আপোনালোকে ডাউন পে'মেণ্ট দি আপোনালোকে ল'ব পাৰে মানে EMI-টো কিমান বছৰ কৰিব পাৰে EMI-টো আপোনালোকে 3-4 বছৰ কৰিব পাৰে মানে কোনো টেনশ্যন নাই আৰু ডকুমেণ্টছ কি লাগে চেকটোও লাগিব তো আপোনালোকে শুনাই পেলাই কি ডকুমেণ্টছ লাগে যদি কোনোবাই ল'ব খুজি আছে যে মই কাৰ ল'ম মানে কম বাজেটত কোনোবাই যদি কৈ আছে মই কাৰ ল'ম তো এইটো শ্ব'ৰুমত আপোনালোকে আহি যাওক মানে এইটো শ্ব'ৰুমত বিভিন্ন ৰেঞ্জৰ কাৰ পাই বিভিন্ন কালাৰৰ কাৰ পাই যাব এতিয়া আপোনালোকে দেখুৱাম ডিজাৰ চাব পাৰে এইফালে ডিজাৰ আছে মানে BDI ভাৰ্জন চাব পাৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন চাব পাৰে সন্মুখৰ পৰা ভিউটো চাওক একদম মানে বহুত ধুনীয়া নাম্বাৰ প্লেটখন আপোনাৰ দেখোন অলপো ক্ৰাছো নাপায় চাব পাৰে মানে ৰাস্তাত যিহেতু ওচৰত ৰাস্তা আছে মানে ধূলা বালিবিলাক লাগি গৈছে চাব পাৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন আছে টায়াৰৰ কণ্ডিশ্যন চাৰিটা অ'কে চাব পাৰে একদম মানে বহুত ধুনীয়া পিছফালৰ পৰা আপোনাক দেখাই আছোঁ এইটো কিমান চনৰ হয় গাড়ী 2017 মডেল হয় এইটো চাব পাৰে একদম মানে বহুত ধুনীয়া আৰু এইটো কিমান কিলোমিটাৰ চলিছে 85,000 চলিছে আৰু এইটো কিমান প্ৰাইচত আহি যাব 5,20,000 আপোনালোকে এইটো পাই আছে চাব পাৰে আৰু কোনটো মডেল সেইটো BDI ন চাব পাৰে অলপো ক্ৰাছো নাপায় নেক্সট আৰু এখন L2 800 আপোনালোকে দেখাই আছোঁ চাব পাৰে ব্লু কালাৰৰ এইটো কিমান চনৰ হয় 2017 চনৰ হয় চাব পাৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে কালাৰটো চাব পাৰে একদম মানে বহুত ধুনীয়া টায়াৰৰ কণ্ডিশ্যন অ'কে আৰু দাদা এইটো কিমান কিলোমিটাৰ চলিছে মাত্ৰ 57,000 চলিছে চাব পাৰে একদম মানে বহুত ধুনীয়া আৰু ইয়াৰ প্ৰাইচটো কিমানত আহি যাব 2,90,000 আপোনালোকে পাই আছে আৰু দাদা এইটো ফাইনেন্স হৈ যাব ন 30% মানে ইয়াতে যিমানখিনি আপোনালোকে কাৰ চাই আছে মানে সকলোকেইটা মানে 30% দিলে আপোনালোকে ল'ব পাৰে চ' গাইছে এতিয়া আপোনালোকে দেখুৱাম থাৰ চাব পাৰে সেইফালে থাৰ আছে আৰু দাদা এইটো কিমান চনৰ হয় এইটো মাত্ৰ 1 বছৰ হৈছে 2021 মডেল হয় এইটো আৰু দাদা এইটো কোনটো মডেল টপ মডেল হয় চাব পাৰে একদম মানে বহুত ধুনীয়া কালাৰ ল'ব পাৰে আৰু এইটো দাদা মডিফাই কৰা আছে নেকি
মডিফাই কৰা আছে চাব পাৰে লাইটিং চাইটিং একদম মানে চব LED লগাই দিছে চব বাম্পাৰখনো লগোৱা আছে চাব পাৰে দাদা এইটো কিমান কিলোমিটাৰ চলিছে 37,000 মাত্ৰ 37,000 চলিছে চাব পাৰে একদম মানে বহুত ধুনীয়া কালাৰ ল'ব পাৰে মানে মডিফাই কৰা আছে চাব পাৰে আপোনালোকে ইফালে LED ইফালে আৰু এখন LED লগোৱা আছে মানে কি ক'ম আৰু আপোনালোকে মানে কোনোবাই যদি কম বাজেট মানে থাৰ ল'ব খুজি আছে যে ছেকেণ্ড হেণ্ড ডিলাৰৰ পৰা মই থাৰ ল'ম এইটো ল'ব পাৰে পিছফালৰ পৰা আপোনালোকে দেখাই আছোঁ চাব পাৰে একদম মানে বহুত ধুনীয়া নাম্বাৰ প্লেটখন আপোনালোকে চাব পাৰে আৰু দাদা এইটো কিমান প্ৰাইচত আহি যাব 60 লাখ 16 লাখত আপোনালোকে এইটো পাই আছে চাব পাৰে 16 লাখ মাত্ৰ 16 লাখ মানে কোনোবাই যদি ল'ব খুজি আছে মই থাৰ ল'ম তো এইটো ল'ব পাৰে চাওক দাদাই থাৰৰ বিষয়ে অলপ কৈ দিব আপনার 4x4 হয় হ্যাঁ হ্যাঁ মানে আপনার ডিসপ্লে সব লগা ডিসপ্লেও আছে না কোম্পানির পরে আহে ক্যামেরা তো এক্সট্রা লগা আছে ক্যামেরাও আছে ইয়াতে ক্যামেরা এক্সট্রা লগা আছে আপাই ক্যামেরা হুম আপনার আরাম রেস্ট পাবো হুম এসি পাবো পাওয়ার উইন্ডো পাবো পাওয়ার স্টিয়ারিং পাবো হুম তাৰপিছত আপোনাৰ মানে অলপ চলপ মডিফাই কৰা আছে মানে গাড়ীটো অলপ মডিফাই কৰা আছে চাব পাৰে সিটখন চাব পাৰে একদম মানে বহুত ধুনীয়া চাওক 4 সিট পাৱাৰ ষ্টাৰিংটো চাব পাৰে সকলো দেখাই আছে আপোনালোকে আৰু দাদা এইটো ডাউন পে'মেণ্ট কিমান দিব লাগিব মোটামুটি আপোনাৰ 40% 40% দিব লাগিব আৰু এইটো পেট্ৰলৰ না ডিজেলৰ হয় চাব পাৰে আৰু দাদা এইটো EMI টো কিমান বছৰ কৰিব পাৰে মোটামুটি 4 বছৰ হ'ব আৰু ডকুমেণ্টছ কি কি লাগে ভোটাৰ আইডি পান কাৰ্ড দাদা আৰ্টিকাটো কোনটো মডেল হয় DXi DXi টো কিমান চনৰ হয় গাড়ী 2015 চনৰ আৰু কিমান কিলোমিটাৰ চলিছে এইটো আপোনাৰ 78,000 78,000 চলিছে চাব পাৰে একদম মানে বহুত ধুনীয়া কণ্ডিশ্যন হৈ আছে নাম্বাৰ প্লেটখন আপোনাক দেখাই আছোঁ চাব পাৰে আৰু দাদা এইটো প্ৰাইচটো কিমানত আহি যাব 5,30,000 আপোনালোকে পাই আছে এইটো কাৰ আৰু দাদা এইটো ফাইনেন্সিং হ'ব ন 30% দিলে আপোনালোকে ল'ব পাৰে এইটো চাব পাৰে একদম মানে বহুত ধুনীয়া কালাৰ হয় এইটো টায়াৰৰ কণ্ডিশ্যন একদম অ'কে চাৰিটা টায়াৰ একদম অ'কে অলপো ক্ৰাছো নাপায় চাব পাৰে অলপো ক্ৰাছো নাপায় সেইফালৰ পৰা আপোনালোকে দেখাই আছোঁ ডিজাৰ আৰু দাদা এইটো কোনটো মডেল হয় ডিজাৰ DXi হয় DXi কিমান চনৰ হয় এইটো 2018 চনৰ আৰু কিমান কিলোমিটাৰ চলিছে 34,000 মাত্ৰ চলিছে আৰু এইটো প্ৰাইচটো কিমানত আহি যাব 5,80,000 টকাত আপোনালোকে এইটো পাই আছে চাব পাৰে হোৱাইট কালাৰৰ মানে টায়াৰৰ কণ্ডিশ্যন অ'কে আপোনালোকৰ নাম্বাৰ প্লেটখন দেখাই আছে চাব পাৰে আৰু এইটো ডাউন পে'মেণ্ট 30% দিলে হৈ যাব মানে ইয়াতে যিমানখিনি আপোনালোকে কাৰ দেখালোঁ তো সেই চবকেইটা মানে 30% দিলে আপোনালোকে ল'ব পাৰে আৰু চব গাইছ এইটো মোৰ সপোন আছে ল'ম আৰু এদিন না এদিন ল'মেই আৰু গাইছ আপোনালোকে সকলো চালে কি কাৰ আছে এইটো ডিলাৰত আৰু কোনটো কিমান প্ৰাইচত দি আছে এক্সন ফাইনেন্স সকলো পাই যাব ইয়াতে আপোনালোকে দেখাই পালে আৰু গাইছ এইটো হাউলি মটৰ্ছ এণ্ড ৱৰ্কশ্বপ মানে এইটো ডিলাৰৰ মোৰ লোকেশ্যন দি আছোঁ চাব পাৰে এইটো হাইৱে সিফালে হাউলি ইয়াৰ পৰা 500 মিটাৰ দূৰত মানে হাউলি মেইন চাৰিআলি এইটো 4 নম্বৰ ৱাৰ্ড হয় মানে ইয়াতে শ্ব'ৰুমটো আছে আৰু সকলো ডিটেইলছ মানে ডিছক্ৰিপশ্যনত দিয়া আছে আপোনালোকে চাব পাৰে কণ্টেক্ট কৰিব পাৰে স্ক্ৰীণত নাম্বাৰ উঠি আছে আৰু গাইছ কি ক'ম মানে এইটো ডিলাৰত মানে বহুত বিভিন্ন ধৰণৰ কাৰ আছে চাব পাৰে চালেই কোনটো কিমান প্ৰাইচত দি আছে সম্পূৰ্ণ আপোনালোকে চালে আৰু গাইছ ভিডিঅ'টো ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব আপোনালোকে ছাপোৰ্ট কৰিব মোক বহুত ভাল লাগিব মৰম দিব